এইজনী হৈছে আমাৰ ভণ্টিও, এই বাইদেউ আৰু ভিনদেউ। আই বুলি বাইদেউ মামাৰ সৰু ছোৱালী আজি আৰু সৰু ষ্টাৰ্ট কৰিলো। হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰিছে সকলোৱে ভালে কুশলে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা ভ্লগ ভিডিঅ'টো কেইদিনমান আগৰ হয়। আচলতে মই বিয়াৰ পিছত বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, কিন্তু মই ভিডিঅ' বনাই থৈছিলোঁ কেইটামান। তাকে ভাবিছোঁ আপোনালোকৰ লগত আজি ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। কিন্তু এই ভিডিঅ'টোত আপোনালোকে উইণ্টাৰ ড্ৰেছ দেখিবলৈ পাব, কাৰণ যিহেতু বিয়াৰ পিছতে মই ভিডিঅ'টো বনাইছিলোঁ, তাকে ঠাণ্ডা দিনতে বনোৱা গৈছিলে। তেতিয়াহ'লে বলকচোন আমি দেৰি নকৰাকৈ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। হেল্ল' এভৰিৱান, মই গলিয়া ছোৱালী। আজি মই বিয়াৰ পিছত প্ৰথমটো ব্লগ ষ্টাৰ্ট কৰিলোঁ। আজি আচলতে মই আছোঁ ভণ্টিৰ ঘৰত, ভণ্টি মানে এওঁৰ ভণ্টি। আৰু আজি ভণ্টিৰ 8 মাহৰ কাৰণে মামাহঁতৰ ফালৰ পৰা ভণ্টিক খুৱাব আহিছে। তাকে মই ব্লগ এটা ষ্টাৰ্ট কৰিলোঁ। এটা ভাল লাগে, সকলোৱে আমি লগ হৈছোঁ। তেতিয়াহ'লে চাই থাকক, ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু কি কি চলি আছে বলকচোন আমি চাই লওঁ। মোৰ শাহু মা হয়, মা ইফালে অলপ চাওক। আৰু ভিনদেউ হয়, এবাৰ হাই হোক এনেকে কৰি দিয়ক। বাইদেউ মামাহঁতৰ ভিনদেউ, আৰু এই বাইদেউ আৰু ভিনদেউ, আৰু খুৰী মামী হ'ব, মামী হয়। আৰু কি বুলি ক'ম, জোৱাই হয়। আৰু ওপৰত ধুনীয়াকে খানা চলি আছে, বনাই আছে। আৰু আহি এই বাইদেউ এজনী আছে, আমাৰ পিংকি বাইদেউ, মামাৰ সৰু ছোৱালী। আৰু বাইদেউ হয় সৰু মামাৰ বোৱাৰী। আৰু বনাই আছে সৰু মামাৰ ল'ৰা, দাদা হয় মোৰ। মই এবাৰ হাই বুলি কৈ দিয়ক। ধুনীয়া চব্জি কি কি আছে ইয়াতে অলপ কৈ দিয়ক, কি কি আছে ইয়াতে? প্ৰথম ৰান্ধনি, কিন্তু ধুনীয়া চবে মিলামিলিকে ধুনীয়া খানা হ'ব আৰু এসাঁজ। আৰু এইফালে দালি হৈ গ'ল, অলপমান দেখুৱাই দিয়ক। দালি, ভাজি, ভাজি, দুটা দালি। আৰু মাছ মাংসখিনি হ'বই আছে। আৰু এইবিলাক যোগাৰ কৰি লোৱা হৈছে। ধনিয়া, লোকেল ধনিয়া। লোকেল ধনিয়া ভাল আৰু শুৱালকুছি লোকেল ধনিয়া বাইদেউ পাইছে শুৱালকুছি। আৰু এতিয়া গৈ আছো আমাৰ ভিনদেউ দেখুৱাব। আমাৰ দাদা ধীৰাজ দাদা এবাৰ চাওক ইফালে, ভালকে চাওক ইফালে। আৰু এইফালে মাছ ধৰি আছে। কি মাছ এইটো? ৰৌ মাছ, ডাঙৰ ৰৌ মাছ। আৰু আমাৰ মামা হয়, দেখুৱালো। তেতিয়াহ'লে চাই থাকক আৰু কি দেখুৱাও। কি বুলি ক'ম, ময়ো আজি নতুন এইফালে চাওক। মামাৰ বোৱাৰী, সৰু বোৱাৰী হয়নে? আৰু এইবিলাক চব্জি জোৱাই হয় মামাহঁতৰ। বাইদেউক অলপ ভালকে দেখুৱা আৰু এবাৰ। আমাৰ এই বাইদেউ বহুত ভাল। আৰু ভিনদেউ ধুনীয়াকে মাছখিনি একদম ধুই মেলি লৈ আহিছে, দেখুৱাই দিলো। আৰু আমাৰ ডাঙৰ মামী হয়। ডাঙৰ মামীৰ অলপ মাতটো বহি গৈছে, ঠাণ্ডা লাগিছে নহয়। আৰু এইকেইটা টিকলা হেল্ল' ন, নামবিলাক কৈ দিয়া, নামবিলাক কৈ দিয়া। আৰু তোমাৰ কি ক'লা? আচ্ছা। আৰু হিতিকা। মোৰ নাম ৰাজকুমাৰ বৈশ্য। ডাঙৰ ভাইটি, আমাৰ বাইদেউৰ ছোৱালী। চৰি, বাইদেউৰ ল'ৰা, ডাঙৰ ল'ৰা। আৰু সৰু মামীক দেখুওৱা নাই, সৰু মামী হয়, পানী একদম কামত ব্যস্ত। আৰু এইজনী হৈছে আমাৰ ভণ্টি, হাই বুলি কৈ দিয়া এবাৰ। স্কুলৰ পৰা আহিল, এই ভণ্টিৰে নিয়ম চলি আছে। ধুনীয়াকে চিপছ খাই আছা। কোন চিপছ খাইছা?
বাপৰে আই বুলি অঁ আহিল মানে ক'ৰ পৰা আহিল আকৌ ভণ্টিক থৈ আহিল লৈ আহিল মা মোৰ মা মাছৰ জোলটো হৈ আছে মাছখিনি দিয়া হোৱা নাই এইখিনি ভাজিবই আছে বাইদেউ অলপমান দেখুৱাই দিছোঁ আৰু এবাৰ দাদা আৰু মোৰ শাহু মাক তেতিয়া আধাকে দেখুওৱা হ'ল মা এবাৰ হাতখন দাঙি দিয়ক এনেকে বহি আছে আৰু এই মামীৰ লগত কথা পাতি আছে অঁ দেখাইছোঁ মামী ডাঙৰ মামী আৰু দৈ চিৰা ৰেডি হৈ আছে এইফালে দৈ চিৰা দৈ আমি খালোঁ এইফালে চিৰা খানা খাই আছে আমাৰ ভণ্টিৰ হাজবেণ্ড দৈ চিৰা ন কি আছে ইয়াতে পায়স পায়স আৰু মিঠাই পানী জলদি হ'ল কিন্তু টেষ্ট হৈছে নাই চোৱা টেষ্ট হৈছে ধুনীয়া হৈছে নহয় নাৰিকল দিছে ভাল হৈছে অঁ ভণ্টি খাই আছে দেখুৱালোঁ অলপমান আৰু দৈ চিৰা আজি মানে ভণ্টিক খুৱাব আহিছে সেইকাৰণে আজি পেটত নধৰিলেও খুৱাব লাগিব অঁ দাদাই ধুনীয়াকৈ চাহ খাই আছে ধুনীয়া চাহ স্পেচিয়েল চাহ বনাই ইয়াতে কি আছে শেৱালি ফুল মাছৰ তেল পিঁয়াজ জ্বালা আৰু জলকীয়া ইয়াতে মানে বেঙেনা দিয়া যাব কোমোৰা দিয়া যাব অঁ বেঙেনা কোমোৰা মানে খাৰ হ'ব ধুনীয়া খানা আমাৰ দাদাই ধুনীয়াকৈ বনাই আছে ভিনদেউৱে মাংস ৰেডি কৰিছে এতিয়া বনাব আৰু ভিনদেউক আৰু এবাৰ দেখুৱাই দিলোঁ এতিয়া মাংস হ'ব অঁ কিহৰ মাংস আপোনাকে সুধিছোঁ কিহৰ মাংস খাহী মাংস তেতিয়াহ'লে খানা ভাল আজি আমাৰ তেতিয়া বনাই থাকক মেক্সি পিন্ধি নাম গাই আছে মাংস দেখুৱাওঁ কালাৰ ধুনীয়া আহিছে খাহী মাংস আমাৰ ৰান্ধনী দাদাই বনাই আছে ধুনীয়া হৈছে বাইদেৱে প্ৰসাদ লৈ আহিছে মই প্ৰসাদ ল'ব গৈ আছো দুটা লৈ যা ন আমাৰ দাদাই কণী ভাজি আছে ধুনীয়া টেষ্টি কণী দাদাহঁতে ধুনীয়া বনাই আমাৰ খানা চলি আছে ধুনীয়া খানা ভিডিঅ' বনাই আছো বাইদেউহঁতে দি আছে ধুনীয়া কৰি অলপমান খাই থাক
মাংসৰ কালাৰ কিন্তু ধুনীয়া হৈছে কালাৰ ধুনীয়া হৈছে কেনে কেনে হৈছে বঢ়িয়া বঢ়িয়া ভাল হৈছে কেনে হৈছে ভাল হৈছে কেনে হৈছে ভাল হৈছে ভালে হৈছে আমি বোলে মঙ্গলদৈ আহিলো কেনে হৈছে বাইদেউ খানা ভাল হৈছে কালাৰ ধুনীয়া হৈছে মা ভাল হৈছে না ধুনীয়া ধুনীয়া আৰু বাইদেউ ভাল হৈছে কেনে হৈছে মাংস দুটা বাতি নেকি ইমান ভাল হৈছে মৰমৰ ভাইটি মানে দিছি মোক আৰু ভাল হৈছে সেইকাৰণে আৰু বঢ়িয়া ধুনীয়া হৈছে চব একদম ধুনীয়া আৰু বাকীখিনি আমি খাই লৈ বহি থকা ডাঙৰ মামিকো দেখুৱাই দিলে অলপমান চবকে তামোল খোৱা তামোলে দাদাই ধুনীয়াকে ভাত দি আছে দাদা এইফালে এইফালে চাওক এবাৰ আৰু ভিডিঅ' বনাই আছো বাইদেউ ভালকে লওক তাকেতো বাইদেউ মুখখন ডাঙৰকে মেলিব না বাইদেউ মুখখন ডাঙৰকে মেলক খোৱাটো তেতিয়া বুজি পাব আমি চবে কেনে হৈছে খানা ভাল হৈছে শেষৰ ফালেহে মই আহিলো নহয় আগতে বনাব লাগিছিল ভাল হৈছে নে কিয় লাজ কৰা তেতিয়াহ'লে ফ্ৰেণ্ডছ আজিৰ ভ্লগটো আপোনালোকৰ কেনে লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব আজিলৈ ইমানেই পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ